নমস্কাৰ, মই শান্তনু। ওলাই আহিলোঁ বিয়া এখনৰ ৰিচিপশ্যনত কাম কৰিবলৈ। চাৰিআলি পাই মোজা এযোৰ কিনিবলৈ দোকানখনত সোমালোঁ। মোজাযোৰ কিনি ওলাই আহি ঢকুৱাখানা টাউন তিনিআলিত পংকজক লগ কৰিলোঁ। এইটো মেইন মানুহ দেই। তাৰ পাছত তাৰ পাছে পাছে বিয়াঘৰলৈ আগবাঢ়িলোঁ। ফাইনেলি বিয়াঘৰ আহি পালোহি দেই ৰাইজ। গাড়ীখন পাৰ্কিং কৰি মোজাযোৰ পিন্ধি ল'লোঁ। বস্তুবোৰ লৈ পংকজ আৰু মই দুয়োটা বিয়াঘৰলৈ আগবাঢ়িলোঁ। সোমাই আহিয়ে পংকজে লাইটবোৰ ঠিক কৰাত লাগি গ'ল। আজি দৰা কইনাৰ ঠিকনা এয়াই। কেইদিন হ'ল? ৰাম ৰাম, নেৰিছে ন? বাহিৰত আহি দেখিলোঁ ধনটো দাহঁতে শাক ভাত ঠিক কৰি আছে। रोम रोम भाइयों, सिस्टम पार देंगे। এয়া আজি দৰা কইনা। আগৰ লং ভিডিঅ'টোত তেওঁলোকেই বিয়া আছিল। আজি ৰিচিপশ্যনৰ কাম। দৰা কইনাক ফটোকেইখনমান মৰাৰ পাছতে ভাত খাবলৈ আহিলোঁ। খোৱাত আছিল ছাগলী মাংস, মাছ, দালি, নিৰামিষ ভাজি আৰু পাপৰ বাদাম ভাজি। কইনাও আমাৰ লগতে ভাত খাইছিলে, এতিয়াও খাই আছে। আমি খাই অহা আধা ঘণ্টা ওপৰত হ'ল। তেওঁলোকে কিমান টাইম হ'ল? 1.5 ঘণ্টামান হ'লনে ভাত খোৱা? মাজত দৰা কইনাক ফটো মাৰিবলৈ উলিয়াই আনিলোঁ। দৰা কইনাক ফটো মাৰিবলৈ আনিছিলোঁহে, আকৌ মাতিলেই। সেইবাবে পংকজ আৰু মই দুয়োটা খৰধৰকৈ ফটো আৰু ভিডিঅ' ক্লিপ কেইটামান লৈ ল'লোঁ। ভিতৰত আহি দেখিলোঁ মানুহৰ ভিৰ নাই, এনেই খৰধৰকৈ অহা হ'ল। এগৰাকীয়ে অলৰেডি বিয়া পাতিলে আৰু এগৰাকীয়েও ৰিং চেৰেমনি কৰিলে। সেইবাবে মোক আঙুঠিকেইটা দেখে শ্ব' অফ কৰিলে। আগফালে বেলেগক ফটো মাৰি আহি দেখিলোঁ দৰা কইনা নাই। সোধাত ক'লে পথাৰত ফটো মাৰিবলৈ গ'ল। লগে লগে দুয়োটা পথাৰলৈ দৌৰ মাৰিলোঁ। আহিয়ে সৰিয়হখিনিৰ মাজত দৰা কইনাৰ ভিডিঅ' ক্লিপ লোৱাত লাগি গ'লোঁ। এয়া আমাৰ দৰা কইনা। এইটো ফটোগ্ৰাফাৰ পংকজ শইকীয়া। এছিষ্ট কৰিছে আজি ৰাজদ্বীপে। আৰু এওঁলোক দেখিছেনে? এওঁলোক যৌতুকত আহিছে দেই। এই গোটেই তিনিগৰাকী যৌতুকত আহিছে। আৰু এইটো মই। বিয়াঘৰৰ নেটৱৰ্কটো বৰ বেছি স্পীড নাছিলে। সেইবাবে মই ইউটিউবত ভিডিঅ' এটা আপলোড দিবলৈ চাৰিআলিলৈ গৈছিলোঁ। অলপ চৰ্দি হৈ আছে, সেইবাবে চুপ আৰু ম'ম' 2 প্লেট লৈ আহিছিলোঁ বিয়াঘৰলৈ। ৰাজদ্বীপে উলিয়াই পোৱালিটোক দিলে আৰু নিজেও খোৱাত লাগি গ'ল। আমাক খোৱা দেখি কইনাও আহিলে আমাৰ লগত ম'ম' খাব। আগত ছাগলী মাংস খুৱাইছে আৰু কইনাই ম'ম' খোৱাত ব্যস্ত। এপিনে দৰাঘৰীয়া আৰু এপিনে কইনাঘৰীয়া নাচিবলৈ ল'লে। কোনে ভাল নাচিছে আপোনালোকে কমেণ্ট কৰি জনাব দেই। বাকী কোন জিকে কথা নাই, কইনা কিন্তু মস্ত নাচনীয়ে। একেবাৰে শেষত ফেমিলি ফটো কেইখনমান মাৰি ল'লোঁ। দৰা, ভায়েক, কইনা সকলোকে মাত লগাই বস্তুবোৰ লৈ ঘৰলৈ আহিলোঁ। বাৰু আজিলৈ ইমানে। নতুন এটা ভিডিঅ'লৈ মই পুনৰ প্ৰকট হ'ম। বাই।